খন্তেক বিৰতিৰ অন্তত পুনৰ ঘূৰি আহিছো প্ৰাইম টাইম নিউজলৈ। অসমৰ 4খন তৈল ক্ষেত্ৰৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিবলৈ বিচৰাৰ প্ৰতিবাদ কৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তৈল পথাৰ সুৰক্ষা সংগ্ৰাম সমিতিয়ে। চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে পৰ্যায়ক্ৰমে অধিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও সংগ্ৰাম সমিতিয়ে সকীয়াই দিছে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অধীনস্থ এই তৈল ক্ষেত্ৰসমূহ দেশী বিদেশী কোম্পানীলৈ হস্তান্তৰ কৰাৰ বিৰুদ্ধে মাত মতাৰ বাবে নিগমৰ একাংশ শীৰ্ষ বিষয়াক শাস্তিমূলক বদলি কৰা বুলিও অভিযোগ উত্থাপন হৈছে। চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰণালয়ে শিৱসাগৰ জিলাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ 4খন তৈল ক্ষেত্ৰ ক্ৰমে লক্ষ্মীচান, বিহুবৰ, মেকিপুৰ আৰু দিচাংমুখক ভাৰত তথা বিদেশৰ ব্যক্তিগত খণ্ডৰ তৈল প্ৰতিষ্ঠানক গতাই দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৈল পথাৰ সংগ্ৰাম সমিতি নামৰ সংগঠনটোৱে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰণালয় তথা তেল আৰু প্ৰাকৃতিক গেছ নিগম কৰ্তৃপক্ষক এই তৈল ক্ষেত্ৰসমূহ বিক্ৰী কৰাৰ সন্দৰ্ভত 9 মেৰ ভিতৰত ৰাজহুৱা স্বীকাৰোক্তি দাঙি ধৰিবলৈ দাবী উত্থাপন কৰিছে। অন্যথা 14 মেত 12 ঘণ্টীয়া উজনীয় সম্বন্ধৰ ঘোষণা কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিছে সংগঠনটোৱে। লক্ষ্মীজান, বিহুবৰ, মেকিপুৰ আৰু দিচাংমুখ প্ৰাইভেট পাৰ্টিক দিয়াৰ চক্ৰান্ত হৈছে বুলি যিটো সংবাদ প্ৰকাশিত হৈছে, আমি তীব্ৰ এইটো নিন্দা কৰিছোঁ আৰু এইটো হৈছে অসমৰ স্বাৰ্থৰ পৰিপন্থী। 9 মেৰ ভিতৰত তেওঁলোকৰ পজিশ্যনটো ক্লাৰিফাই কৰক যে এনেকুৱা কোনো পৰিকল্পনা হৈছে নে নাই। তেওঁলোকে যদি 9 তাৰিখৰ ভিতৰত স্পষ্টীকৰণ আমাক যদি নজনায় তেল পথাৰ সংগ্ৰাম পৰিষদক, তেতিয়াহ'লে আমি 14 তাৰিখৰ দিনা ইয়াৰ প্ৰতিবাদত উজনি অসমৰ বন্ধৰ আমি আহ্বান দিছোঁ আৰু আমি সকলো ৰাজনৈতিক দল, সকলো ৰাজহুৱা সংগঠন, সকলো দেশপ্ৰেমিক ব্যক্তিক এই বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ আমি আবেদন কৰিছোঁ। এইকাৰণে 4খন ফিল্ডৰ ভিতৰত দিচাংমুখ তেল পথাৰৰ এতিয়া ৱেলৰ যিটো উৎপাদন, ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি খাৰুৱা তেল উৎপাদন হোৱা অইল ফিল্ডখন হৈছে দিচাংমুখ। সেই ফিল্ডখনকো তেওঁলোকে প্ৰাইভেট পাৰ্টিক দিয়াৰ এটা পৰিকল্পনা কৰিছে। ইতিমধ্যে ONGCৰ উৎপাদন 30 লক্ষ টনৰ পৰা এতিয়া 10 লক্ষ টন, আৰু এই তেল পথাৰখন প্ৰাইভেট পাৰ্টিক দিয়াৰ পিছত আৰু উৎপাদন কমি যাব। কিছুদিনৰ পিছত তেওঁলোকে প্ৰস্তাৱ আনিব যিহেতু অসমত উৎপাদন কম, সেইকাৰণে অসমৰ ONGC ক্লোজ কৰি দিব লাগে। সংগঠনটোৱে দাবী কৰা মতে ইতিমধ্যেই লক্ষ্মীজান আৰু বিহুবৰ তৈল ক্ষেত্ৰখন ভাৰত চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিছে আৰু কিছুদিনৰ ভিতৰতে অতি উৎপাদনশীল তৈল ক্ষেত্ৰ দিচাংমুখক ব্যক্তিগত খণ্ডক গতাই দিবলৈ পৰিকল্পনা যুগুত কৰি উলিয়াইছে। সংগঠনটোৱে তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডত গতাই দিয়াৰ বিৰোধিতা কৰি 14 মেত আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰিছে। কেমেৰা পাৰ্চন লুইত চলিহাৰ সৈতে অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ। আহিছো পৰৱৰ্তী বাতৰিলে। অসমৰ পিছপৰা অঞ্চলৰ সংখ্যালঘু লোকৰ শিক্ষাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ দ্বাৰা আবণ্টিত 3,26 লাখ টকা ৰাজ্যৰ মাদ্ৰাছা শিক্ষা সঞ্চালকালয়ে আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ তথ্য পোহৰলৈ আহিছে। লক্ষণীয়ভাৱে এই বৃহৎ